ভয়ঙ্কৰ পথ দুৰ্ঘটনা শিশু মহিলাসহ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত 5জনকৈ লোক কামৰূপ জিলাৰ খুন্তলিৰ চমৰীয়া পানগাঁৱত নিচাসক্ত যুৱকে সংঘটিত কৰিলে ভয়ঙ্কৰ পথ দুৰ্ঘটনা পথৰ সমীপত ৰৈ থকা শিশু মহিলাসহ 5জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় নিচাৰ ৰাগিত মতলীয়া হৈ গাঁৱৰ পথৰ মাজেৰে তীব্ৰভাৱে গাড়ী চলোৱা অভিযোগ স্থানীয় লোকৰ আহত লোকসকলক খুন্তলি স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে ঘটনাস্থলীত খুন্তলি আৰক্ষী উপস্থিত হৈ চালকসহ দুৰ্ঘটনা সংঘটিত কৰা AS14F2133 নম্বৰ মাৰুতি গাড়ী আৰু ৰৈ থকা AS01FD6662 নম্বৰ বাইক থানাত জব্দ কৰে দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত লোককেইজন ক্ৰমে আমিন নুৰুল আমিনা বেগম জুবাইৰ ইছলাম শাহিদা আহমেদ স্বপ্না আহমেদ বুলি জানিব পৰা গৈছে নিউজ এক্স ৰিপৰ্ট DNA 24 আছাম তাতে অলপ সময় মই পাৰ হৈ আহিছোঁ ইফালে মানুহ দৌৰি যায় কিয় হৈছে বোলে এক্সিডেণ্ট হৈছে দৌৰি যায় তাতে চালোঁ 3-4টা ল'ৰা ছোৱালী হুলস্থুল কৰি আছে আমাৰ এই গাঁৱৰে চলৰ ল'ৰা যিটো ৰাবুলে কি কয় তাৰ নাম ৰাবুল সি নিচা খাই লগাই দিছে কি গাড়ী আছিল মাৰুতি এণ্ডিগো গাড়ী আৰু দুখ পোৱা মানুহ কেইজন আৰু এটা ল'ৰা আছিল গাড়ীত সেই ল'ৰাটো দৌৰি ভাগছে আৰু এটা ল'ৰাক ধৰি ৰাখিছে দুখ পোৱা মানুহ কেইজন কি কৰি আছিল তাতে থিয় দিয়া আছিল দোকানৰ সন্মুখত ৰাস্তাত থিয় দিছিল একদম চাইডত কৰ্ণাৰত কোনখন গাঁৱত আমাৰ চমৰীয়া গাঁৱত ৰাস্তাৰ চাইডত থিয় দি আছিল এটা বাইকো আছিল বাইকটোও ভাঙছে